এতিয়া মই দেখিছোঁৱে চকুৰ আগতে এইবিলাক কেনেধৰণে ইয়াতে বিটিচি যেহেতু আমি পোনপটীয়াকৈ ইয়াতে হস্তক্ষেপ কৰিব নোৱাৰোঁ অসম চৰকাৰে এইটো সম্পূৰ্ণ BTC আছে BTR এইটো কেনেধৰণে তাত ডিপাৰ্টমেণ্টবোৰ কণ্ট্ৰল কৰিছে বিষয়াসকল আমি এইটো কথা পাতিব লাগিব আমাৰ এই জিলাখনৰ প্ৰায় প্ৰতিজন জিলা বিষয়া প্ৰতিটো বিভাগৰ লাইন ডিপাৰ্টমেণ্টৰ জিলা বিষয়াসকলৰ উপস্থিতিত আৰু ইয়াৰ BTCৰ বিধায়ক আমাৰ আৰু যি কমিশ্যনাৰ ছেক্ৰেটাৰী আদিল খান আমি একেলগে মিটিং কৰিছোঁ যথেষ্ট ইয়াতে আমি ক্ষতি পাইছোঁ তথাপিতো অন্য জিলাতকৈ কিছু কম পাইছোঁ ডেমেজ তথাপিতো এটা ডাঙৰ সমস্যা আমি দেখিলোঁ এই ডিৰিং ব্ৰিজটো এই ব্ৰিজটোৰ একেবাৰে কমপ্লিট ডেমেজ হোৱাৰ কাৰণে এতিয়া ইয়াতে ৰাইজ অহা যথেষ্ট ক্ষতি অসুবিধা হৈছে আৰু আমি ভাবিছোঁ এই ব্ৰিজখন এতিয়া টেম্পৰী অহা যোৱা কৰিবৰ কাৰণে স্কুলৰ ল'ৰা ছোৱালী ৰাইজ এটা ব্যৱস্থা আমি DDMৰ যোগেদি পাছ কৰিলে ভাল প্ৰপ'জেল মই আৰু লগতে এইটো কমেও 12 কোটি ওপৰত পইচা লাগিব নতুন ব্ৰিজ এখনৰ নহ'লে এইটো সমস্যা সমাধান নহয় নতুন ব্ৰিজটো BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথা পাতি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ এটা ভাল আঁচনি এখন লাগিব এই ব্ৰিজখন নতুনকৈ চেংচন কৰিব লাগিব ব্ৰিজ প্ৰজেক্টতো হ'ব পাৰে বা অন্যান্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম এইটো মুখ্যমন্ত্ৰী মহোদয়ক মই এইটো অৱগত কৰিম কিন্তু সদ্যহতে টেম্পৰী মানুহ অহা যোৱা কৰিবৰ কাৰণে ইয়াতে এটা টকা পইচা যদি দৰকাৰ হয় আমি DC লগত কথা পাতি আমি SDR ফাণ্ডৰ পৰা আমি অকণমান দিব পাৰিম সেইকাৰণে আমি ভাবিছোঁ যে আজি এইটো প্ৰপ'জেলটো হ'ব মই নিজে ভিজিট কৰি চাইছোঁ এই ব্ৰিজখন খুব ইম্পৰ্টেণ্ট ব্ৰিজ এখন দৰকাৰ হ'ব গতিকে এই ব্ৰিজখনে ইয়াতে যথেষ্ট দুইটা অঞ্চলৰ ৰাইজ ইফালে এফালে অহা যোৱা কৰাত ক্ষতি হৈছে বা অসুবিধা হৈছে কমপ্লিট মাহৰ দলঙে চলি আছিলে হ'লেও এতিয়া আমি নতুনকৈ এখন ব্ৰিজৰ কথা হয়তো অকণমান টাইম ল'ব সেই টাইমলৈকে টেম্পৰী আমি কিবা এটা আমি বেম্বো বা ষ্টীল এনেকুৱা এটা বেৰলি ব্ৰিজ পাই নেকি গোটেই কথাটো অকণমান কমিশ্যনাৰ ছেক্ৰেটাৰীৰ কথা পাতিব লাগিব মুখ্যমন্ত্ৰীৰ কথা নপতাকৈ আমি কথাখিনি ক'ব নোৱাৰিম মই সেইকাৰণে আজি গোটেই ৰিপৰ্টিংটো লৈছোঁ মই নিজেই এই কথাখিনি অকণমান আজি চাম গধূলি গৈ এই কথাখিনি মই আলোচনা কৰিব লাগিব PW ইঞ্জিনিয়াৰো আছে SDO আছে ইয়াতে আৰু BTC আমাৰ ইয়াতে চেয়াৰমেনো আছে গতিকে মই গোটেইখিনি কথাখিনি এটা সিদ্ধান্ত আহিব কিন্তু ব্ৰিজখন হ'ব লাগিব এখন স্থায়ী ব্ৰিজ কৰিবলৈ এখন এনেকুৱা এখন দীঘল ব্ৰিজ কমেও 12-13 কোটিৰ ভিতৰত পইচা লাগে আৰু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ভাল প্ৰজেক্টত সোমাব লাগিব আৰু এতিয়া টেম্পৰী খালি অহা যোৱা কৰা এখন টেম্পৰী ব্ৰিজ আমি কেনেকৈ কি শিতান হ'ব পাৰি সেইটো আমি জিলা উপায়ুক্তৰ লগত বহি দৰকাৰ হ'লে DDMত পাছ কৰি আমি SDR ফাণ্ডৰ পৰা আমি দিলে কম পইচাত যদি হৈ যায় আমি গাইডলাইনে যেনেকৈ কভাৰ কৰে হয় স্যাৰ ইয়াত যে অবৈধ খনন যিটো চলি আছে নদীখনত এই নদী অবৈধ খননৰ ফলত যে দলংখন আজি অনিষ্ট কি ক'ব স্যাৰ নাই ইতিমধ্যে এইটো কথা কৈছে BTC সম্পূৰ্ণ দায়িত্বত আছে এই এলেকাটো তেওঁলোকৰ কাউন্সিলে ইয়াতে আমাৰ বিধায়কো আছে মোৰ লগতে তেখেতসকলৰ লগত কথা পাতি এইটো এনেকুৱা ধৰণৰ বহু ঠাইত হৈছে এইখিনি কণ্ট্ৰল কৰিব লাগিব ভৱিষ্যতে নতুন ব্ৰিজ দিলেও যাতে আকৌ এনেকুৱা ইলিগেল যদি মাইনিং হয় এনেকুৱা ধৰণে সুতটো বেলেগ ফালে ল'লে প্ৰেছাৰটো পৰি ব্ৰিজ ভাগি যাব সেইখিনিত অলপ সজাগ হ'ব লাগিব গভৰ্ণমেণ্টে এইটো ভালকৈ চাব লাগিব ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক ইয়াত থকা আৰু আমাৰ ৰেভিনিউ আমি এটাই এই কথাখিনি যদি ইম্পৰ্টেণ্ট দিওঁ এনেকুৱা ধৰণৰ ইলিগেল মাইনিংটো বন্ধ কৰিব লাগিব আমি SPকো কম কথাখিনি ভৱিষ্যতৰ কাৰণে লিগেলাইজ কৰিব লাগে এইবোৰ ইলিগেলটো লিগেল কৰি দিলে হৈ যায় গভৰ্ণমেণ্টৰ স্যাৰ বৰ্তমানো চলি আছে नोंथांमोनहा JNM NM नार्सिं फरायनो गोसो दं नामा जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो